ইয়াক কিবা এটা হৈ গ'ল বে প্লিজ বাইকৰ চাবিটো দিয়ক হস্পিটেল নিব লাগে মানুহ দিয়া দিছো এইবোৰ নহব মেইন মাল উলিয়া মেইন মাল এইটো লওক বাইক লৈ যাওক ফুটকানি মেইন মাল উলিয়া কি কৰে ঐ কথা এটা গম পাৱ নাই আমাৰ USA ফিজবোৰে বেয়া ডান্স কৰে সেইটোতো বাদেই দে আমাৰ জাপানত এলিফেনে চাইকেল চলায় তহঁতৰ জাপান USA আমাৰ ইণ্ডিয়াত গাধবোৰে দেশ চলায় কলিজা চুমা এটা দিয়া না চুমা গান বাবা মোক পুলিচে খেদি আছে মই গলি ঘৰত লুকাম নকপি কিন্তু তই গলি ঘৰত লুকা বুলি নগাঁও যা দুতে ঐ দেউতাৰ ক'ত লুকা নাজনো ছাৰ কবি না নাজনো ছাৰ কবি না বিতিম দোতে গলি ঘৰত লুকা নাই ছাৰ খালাক মোক গলি ঘৰ দেখি দি গলি ঘৰ য মই চেছ এতিয়া দাদা ৰ'ব মই হস্পিটেলত চেকআপ কৰিছিলো ৰিপৰ্টটো কি আহিল চাই দিয়কচোন মই বুজি পোৱা নাই মানে কি হৈছে মোৰ কি হৈছে মোৰ মই পঢ়িব নাজানো নহয় কি হ'ল ডক্টৰ এইটো চোৱাচোন কি হ'ল এইটো মৰিলে মই মৰা নাই ডক্টৰতকে বেছি জোনা ওলাব আহিছে ছোৱালী চা এই ভিডিঅ'টো তামাম হিট মাৰিছে ন তামাম ৰে এই আমাৰ ভিডিঅ'বোৰ হিটে নাই মানে মোৰ ভাল লাগিছে আই লাভ ইউ কি কলি চা পিনিয়া শুনাই নাছিলি যদি মাৰিলি কিয় বে আমাৰ অসমত সেইটো দিন দেখিবলৈ বেছি দিন নাই আৰু কিছুমান মাক বাপেকে ক'ব আমাৰ যে এইটো সৰুটো এইটো চালা লকডাউন দিয়াৰ বাবেই জন্ম হ'ল নহ'লে এইটো জন্মই নহ'ল হ'লে এই কলিটো এইটো কথা এটা কচোন ক আই ডোন্ট নো মানে কি মই নাজানো হ'ব দে মই দেউতাকে সুধিমগৈ তইতো নিজকে বিয়াত জ্ঞানী বুলি ভাব সেইটোতো হয়েই কচোন ভাৰতৰ পৰা প্ৰথম বিদেশলৈ যোৱা মহিলাগৰাকীৰ নামটো কি সীতা শ্ৰীলংকালৈ গৈছিল